guys, welcome to Technogyan. আৰু আজি এই ভিডিওটোত মই আপোনাক দেখুৱাম আপুনি কেনেকৈ অফলাইন থাকি চেটিং কৰিব পাৰে। তো নৰ্মেলি এইটো প্ৰবলেম মই ফেস কৰিছিলো, তাৰ কাৰণে মই বহুত আপোনাৰ নেটত সাৰ্চ কৰি চালো আৰু তাৰ পিছত ফাইনালি মই সলিউশনটো পালো। তো কি হয় মোৰ কন্ডিশন এনেকুৱা হয়, মোৰ কি নম্বৰ যেটো WhatsApp নম্বৰ আছে এটো অফিচিয়েল নম্বৰত দিয়া আছে, অফিচিয়েল হিচাপে ইউজ কৰা আছে। তো আমাৰ অফিচিয়েল গ্ৰুপ এটা আছে, তো মেছেজ আহি থাকে আৰু সেইবিলাক বহুত আৰ্জেন্ট মেছেজ হয়, মই এভয়েড কৰিব নোৱাৰো, এইবিলাক মোৰ কামৰ লগত মোৰ জড়িত মেছেজ থাকে। তো আৰু এনেকুৱা কিছুমান কন্ডিশন হয়, সাপোজ মই কিবা কামত বিজি আছো, সাপোজ পাৰ্সোনালি হওক বা কৰবাত মই সাপোজ এপইন্টমেন্ট আছে, ডক্টৰক লগ কৰিব লাগে বা তেনেকুৱা কন্ডিশনতে হওক। তো কি মেছেজ যদি আহে, সাপোজ অফিচৰ মেছেজ আহে, মই লগে লগে চাব লাগে বা ৰিপ্লাই দিব লাগে। আৰু তেনেকুৱা কন্ডিশনত কি হয় কি আৰু বহুত বেলেগ ফ্ৰেন্ডছৰো একে টাইমতে মেছেজ আহিব পাৰে। আৰু মোক যদি আপোনাৰ যদি সেই মেছেজটো গ্ৰুপৰ মেছেজটো চেক কৰোঁতে যদি অনলাইন দেখি দেখা পায় সিহঁতে, তো লগে লগে সিহঁতে ভাবি ল'ব কি যে মই মোৰ ফ্ৰেন্ডছবিলাকৰ মেছেজৰ ৰিপ্লাই দিয়া নাই অনলাইন থাকিও, আৰু সিহঁতে নেগেটিভলি ল'ব। আৰু তেনেকুৱা প্ৰব্লেমৰ পৰা ওভাৰকাম হ'ব কাৰণে মই সলিউশনটো বিচাৰি পালো। তো ইয়াতে কি হয়, আপোনাৰ এটা থাৰ্ড পাৰ্টি এপ লাগে, ঠিক আছে। তো সেইটো এপত কি হয় আপোনাৰ যিমানবিলাক মেছেজ আহে সেইবিলাকৰ এটা ক্লোন, এটা কপি সেই কি কয় আৰু সেই এপটোত আহি থাকে। তো আপুনি যদি হোৱাটছএপটো ওপেন নকৰে আৰু সেই যদি এপটোৰ থ্ৰুত চেক কৰে মেছেজবিলাকৰ, তাৰ পৰা আপুনি চেটিঙো কৰিব পাৰে, তেতিয়া আপোনাক কেতিয়াও অনলাইন নেদেখায়। আৰু যদি আপোনাৰ লাষ্ট চিনটো যদি চেক কৰে, লাষ্ট চিনটো সেই আগৰ যেতিয়া হোৱাটছএপটো লাষ্ট টাইম অৰিজিনেল হোৱাটছএপটো ওপেন কৰিছিলে তাৰ লাষ্ট চিনটোৱে দেখাব। তো আপুনি চেটিং যদি কৰিও থাকে আপোনাক অফলাইনে দেখাই থাকিব এই থাৰ্ড পাৰ্টি এপটোৰ সহায়ত। সো বেছি নকয় মই আপোনাক দেখাই আছোঁ কেনেকৈ ইউজ কৰিব লাগিব। তো এপটোৰ নাম হ'ল GB chat off. তো অফটো অবভিয়াছলি অফলাইন। সো ইয়াতে চাওক মোৰ কিছুমান মেছেজ অলৰেডি দেখাই আছে ইয়াতে। তো এইবিলাকৰ মই ৰিপ্লাই কৰি দিব পাৰোঁ আৰু মোক অনলাইনো নেদেখাব। ইয়াত যদি মই চেক কৰোঁ মোক অনলাইনো নেদেখাব। কিন্তু ইয়াত এটা প্ৰব্লেম এটা আছে, যদি আপুনি কোনোবা এটা চেট যদি মিউট কৰি থৈছে, যেনেকৈ মই এইটো কিছুমান আছে আৰু যিবিলাক মিউট কৰা আছে, তো মিউট কৰাবিলাক কিন্তু আপোনাৰ একচুৱেলি এই অফলাইন GB chat offত নাহিব, কাৰণ একচুৱেলি নটিফিকেশ্যনবিলাক ৰিড কৰি আপোনাক মেছেজবিলাক দেখাই দিয়ে। তো তাৰ কাৰণে ইয়াত নাহিব। গতিকে আপুনি যদি মিউট কৰি থৈছে তেনেহ'লে তাৰ কাৰণে এইটো কাম নকৰিব। গতিকে আপুনি মিউট নকৰিলেও কথা নাই, আপুনি জাষ্ট কি আৰু নৰ্মেল মুডত থৈ দিয়ক আৰু আপুনি জাষ্ট মেছেজবিলাক চেক কৰক আৰু চেট কৰিব পাৰে। সো আশা কৰোঁ ভিডিঅ'টো বহুত হেল্প কৰিব আপোনাক ফিউচাৰত। সো থেংক ইউ ফৰ ৱাচিং এণ্ড প্লিজ ষ্টে টিউন এণ্ড ছাবস্ক্ৰাইব টু মাই চেনেল। হেল্ল' গাইজ, ৱেলকাম টু টেকন'জ্ঞান। আৰু আপুনি মোৰ টেকন'জ্ঞান চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। ইয়াতে ছাবস্ক্ৰাইব বুলি লিখা থকা ৰেড কালাৰৰ অপশ্যনটোত ক্লিক কৰি আৰু তাৰ পাছত লগে লগে আপুনি বেল আইকনটো প্ৰেছ কৰি দিব, যাতে মই কিবা নতুন ভিডিঅ' আপলোড কৰিলে মোৰ নটিফিকেশ্যন যাতে আপুনি পাই যায়।